खुलुमबाय बयखौबो बे समाव मोननैसो गोनां खौरां लानानै फैलायबाय नोंथांमोना थाम्बनेलाव नायनानै मोनथिखाबाय जानांगौ आसामनि चीफ मिनिस्टार डक्टर हेमन्त बिश्व शर्मा आरो एमपी दिलीप शइकिया बिथांमोनखौ बिटिआरनि सीएम मानगनेत प्रमद बर' बिथाङा खौरांगिरिनि सिगाङाव माखासे बाथ्रा बुंदों आरो बिनि अनगायैबो मानगनेत प्रमद बर' बिथाङा गावसोरनि दोलो एबा UPPL दोलोआ फैबाय थानाय बिटिसि बिसायख'थियावहाय माबायदि बाहागो लागोन बेसेबां स्ट्रं जानानै दङ बिनि सोमोन्दैबो मानगनेत प्रमद बर' बिथाङा खौरांगिरिनि सिगाङाव रोखायै फोरमायना होनायखौ बे समावहाय नुनो मोननाय जादों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिना लानो हागोन दा बिनि सिगाङाव नोंथांमोना नैबे सुंद' आपडेटखौ नायनानै लाग्रोलाय हरिसिंगा बियाबाव BJPनि मोनसे सावरायमेल जथुमा जादोंमोन बे सावरायमेल जथुमायावहाय BJPनि सासे दैदेनगिरिया रायजो राजाफोरनि सिगाङाव UPPL खौ ओरैबायदि बाथ्रा बुंदों बिथाङा बुंदों जे UPPL আমাক পাকঘৰত সোমাব দিয়া নাই UPPL পাকঘৰত মাংসখিনি অকলে খাই আছে আৰু আমাক অকল চজি দিছে বিলাবলৈ এবাৰ আমি লেচেৰা পটল বিলাই নাথাকো এবাৰ ভিতৰত থকা মাছ মাংস বিলাবলৈ আমিয়ে ৰান্ধনি হম बेबायदि होननानै किशोर उपाध्याया रायजो राजाफोरनि सिगाङावहाय बुंदों नोंथांमोना नायनानै लाग्रोलाय UPPLৰ লগত এলায়েন্সত আছে হয় না এতিয়া আমি এলায়েন্সত আছো অৰুণোদয় দিছে কোনে হিমন্ত বিশ্ব শৰ্মা সরকারে হয় না এটা তো বিটিএডি সরকারে তো দিব নোৱাৰে অৰুণোদয় তো সব ফালে আছে ঠিক তেনেকে এতিয়া ইয়াত বিটিএডি যিবোৰ আঁচনি হৈছে ভিতৰত পাকঘৰত কোন আছে অকল আমি সোমাবই নোৱাৰো আমাক বাহিৰত ওলাই দিয়ে বলে এইখিনি সবজি আছে এইখিনি তহঁতে মিলাই দে এইখিনি বলে লেচেৰাৰ সবজি আছে ইফালে পটলৰ সবজি আছে ভিতৰৰ মাংসখিনি খান্দ খালি UPPL খাই আছে আমাৰ ৰাইজক বিলাবই নিদিয়ে তো সেইকাৰণে এইবাৰ আমি ভাবিছো আমি বাহিৰত থাকি আৰু লেচেৰা পটল বিলাই নাথাকো এইবাৰ আমি পাকঘৰত সোমাইহে আৰু ভিতৰত থকা মাছ মঙহৰে ৰাইজে পায় তাৰ কাৰণে মেইন ৰান্ধনি হোৱাৰ চেষ্টা কৰিব এইবাৰ ভাৰতীয় জনতা পাৰ্টি আমি পাকঘৰৰ ভিতৰত গৈ দেখিলে মেইন ৰান্ধনি হলে গম পাম ও ইয়াতো মাংস ৰান্ধে ইয়াতো মাছ ৰান্ধে ৰাইজক কিন্তু নিদিয়ে আমি গম পাই যাম আৰু আমি এই তাত থকা বস্তুবোৰ আপোনালোকক বিলাবলৈ আমি সক্ষম হম যেনেকে অৰুণোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিলাইছে रायजोफोर नोंथांमोना खोनाखाबाय नङा होमबा किशोर उपाध्याया मा बाथ्रा बुंदों थारैनो साननो गोनां UPPLआ जोबोद लाजि फोनांजादों BJPजों माने BTC खौ सासन खालामनो थाखाय BTC आव सरकार दानो थाखाय BJPआ डेन्जार नाजादों बहुत बोलो होदों नङा होमबा साननानै नाय बिनिखायनो गोथौयै साननानै नायलाय अब्लानो नोंथांमोना हमदां हरनो हाजोबगोन बिनिखायनो रायजोफोर आं बे भिडिअनि गेजेरजों बेखौसो खावलायनो सानदों BTC आवहाय BJPआ सरकार दायोब्लाथ' BTCआ जोबस्रांबाय होननानै साननानै लानाया गाहामसै 60 दल नायजेबो थानाय नङा BTC आवहाय BJPआ जुदि सरकार दायोब्ला BTC आव बर'आनो मोननै राजनीतिक हानजा दंखायो बर'निनो मोननै रिजनेल पार्टी दंखायो BTC आवहाय नङा होमबा जायखौ जोङो मोनथियो BPP आरो UPPL होननानै दा BTC नि साफ्रोमबो बर' रायजो राजा नोंथांमोना गावनि बर'निनो मोननै रिजनेल पार्टीनि गेजेरावहाय अबे मोनसे दोलोखौ नोंथाङा मोजां मोनो बेनो नोंथाङा गावनि बेसेन गोसाफोरखौ होब्लानो जाबाय नाथाय गुबुन पार्टीनो नङा आं बेखौसो बे भिडिअनि गेजेरजों नोंथांमोनखौ खावलायहरदों কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে আমি দলৰ তৰফৰ পৰা আদৰণি জনাইছো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই যি কথা কৈ আছে এই কথাবিলাক আমি চাইছো এই কথাবিলাকৰ ওপৰত আজিৰ তাৰিখত আমাৰ দলীয় সিদ্ধান্ত বা দলীয়ভাৱে আমি একো ৰিয়েকশ্যন বা নেগেটিভ বা পজিটিভ একো কোৱা নাই আমাৰ দলীয় আজি আলোচনা হৈছে আমাৰ দলৰ নীতিটো আমি নিৰ্ধাৰণ কৰিছোঁ কমিটি গঠন কৰিছোঁ আৰু NDA হিচাপে যিহেতু আমি কাম কৰি আছোঁ ইয়াৰ ওপৰত আমাৰ আলোচনা হ'ব আৰু কিছুমান পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত পৰ্যালোচনা হ'ব আৰু UPPL দল হিচাপে আজি আমি ৰাষ্ট্ৰীয় দল নহয় আঞ্চলিক দল আৰু আঞ্চলিক দলৰো আজিৰ তাৰিখত আমি 5টা জিলাতে কনফাইন আৰু এতিয়া আমাৰ নতুনকৈ আমি কিছুমান গাঁও শোণিতপুৰ বিশ্বনাথৰ পৰা আহিছে গতিকে আমাৰ সিদ্ধান্তটো এই 5টা জিলাত বসবাস কৰা 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠীক লৈ হ'ব গতিকে এই ক্ষেত্ৰত বিজেপি দলৰ নীতিৰ কথাটো বিজেপিয়ে ক'ব আমাৰ দলৰ নীতিৰ কথাটো আমি ক'ম মই যেহেতু কৈছোঁ
যে আমি কেন্দ্ৰীয়ত আমাৰ 2জন MP আছে আৰু 2029লৈকে চৰকাৰ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া আমাৰ অঞ্চলৰ কাৰণে সদায় আমাক সকলো দিশৰ পৰা সহায় কৰি আছে মাৰ্গদৰ্শন কৰি আছে সাপোৰ্ট কৰি আছে আৰু ইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক 4 বছৰ 5 বছৰ হ'বলৈ গৈ আছে চৰকাৰ চলোৱাত সকলো দিশৰ পৰা সহায় কৰিছে এই গোটেই কথাটো লৈ পেলাই আমি পজিটিভ নেগেটিভ সব কথা আলোচনা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত UPPL দলে নিজৰ ৰাজনীতিক যিটো ৰণকৌশল ইয়াৰ ওপৰতে সিদ্ধান্ত হ'ব যে অনাগত দিনত আমি কেনেকৈ আগবাঢ়ি যাম চাওক এইটো সাৰ্কেল লেভেলত হৈছে কাউন্সিল লেভেলত সিদ্ধান্ত হোৱা নাছিলে আজি আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ লগত আলোচনা হ'ল আৰু তেখেতে সাৰ্কেল অফিচাৰৰ লগত কথা পাতি যদি তেনেকুৱা কিবা অভিকচন নটিচ হৈছে এইটো মই চাবলৈ দিছোঁ আৰু যদি তেনেকুৱা কোনো এভেকচন নটিচ হোৱা নাই কি নটিচ হৈছে এইটো তেখেতে লৈ আহিব আৰু কাউন্সিল লেভেলত অহা পৰহিলৈকে আমি ইয়াৰ ওপৰত সিদ্ধান্ত দি পেলাই অফিচিয়েল ষ্টেণ্ডটো আমি জনাই দিম আজি আমাৰ 25তম UPPLৰ CWC মিটিং ওদালগুৰিত হ'ল আৰু ইয়াত প্ৰথমতে আমাৰ দলত যোৱা CWCৰ পৰা এই মাজৰ আমাৰ এইখিনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকলৈকে যিখিনি বিভিন্ন নেতাসকল বিভিন্ন দলৰ পৰা আহিছে তেখেতসকলক আদৰণি জনাইছোঁ ইয়াৰ ভিতৰত আমাৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া প্ৰাক্তন ডেপুটি চিফ আমাৰ খাম্ফা বৰগোহাঁই ডাঙৰীয়াৰ পৰা আদি কৰি বহুত দলৰ নেতা কৰ্মী এক্স MLA এক্স EM MCLA বহুত আহিছে আমি সকলোকে আদৰণি জনাইছোঁ আমাৰ যি পঞ্চম BTC নিৰ্বাচন আহি আছে 2025 চনত এই বিষয়টো লৈ পেলাই আমি আজি আলোচনা কৰিছোঁ আৰু এই বিষয়ৰ ওপৰত 2-3টামান আমি কমিটি গঠন কৰিছোঁ এটা হ'ল আমি কেন্দ্ৰীয় ইলেকশ্যন কমিটি গঠন কৰিছোঁ আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া ৰাজ্যসভাৰ MP তেখেতক চেয়াৰমেন হিচাপে লৈ এটা ইলেকশ্যন কমিটি আমি গঠন কৰিছোঁ আমাৰ যিটো এলায়েন্সৰ টিম NDA এলায়েন্স আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্য বা কাউন্সিলত চলি আছে ইয়াৰ ওপৰতে আহি থকা নিৰ্বাচনটো পুনৰ আলোচনা কৰিবলৈ আজি আমাৰ CWCৰ মিটিঙে আমাৰ পাৰ্টি প্ৰেছিডেণ্টক এম্পাৱাৰ্ড কৰিছে আৰু লগতে পাৰ্টি প্ৰেছিডেণ্টক এম্পাৱাৰ্ড কৰিছে যে ইয়াত এটা কমিটি গঠন কৰি দিব লাগে এটা সিনিয়ৰ টিম অতি শীঘ্ৰে UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত সিনিয়ৰ টিম গঠন কৰা হ'ব যিয়ে নেকি আমাৰ NDA টিমৰ লগত আৰু কোনোবা লাইক মাইণ্ডেড টিম যদি কথা পাতিব বিচাৰে বা কথা পাতিব বিচাৰি আছে তেখেতসকলৰ লগতো আলোচনা কৰিবলৈ আজি CWC মিটিঙে এম্পাৱাৰ্ড কৰিছে ইয়াৰ লগতে আমাৰ আহি থকা নিৰ্বাচনৰ সময়ত বিভিন্ন দল সংগঠনৰ লগত এই টিমটো আলোচনা কৰিব কাৰণ বদলেন বুলি কোৱাৰ লগে লগে ইয়াত নৰ্মেল আগৰ সময়ত নৰ্মেল নিৰ্বাচন নাছিলে ইয়াত শান্তি সম্প্ৰীতি সমন্বয় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰ এই কথাবিলাক সন্নিৱিষ্ট হৈ আছিল গতিকে আজিৰ সময়ত কোন ৰাজনৈতিক দলে কেনেকুৱা কথা চিন্তা কৰে বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক লৈ কোনে কেনেকৈ চিন্তা কৰে ডেমক্ৰেসি হিচাপে সবৰো ইলেকশ্যন খেলিবলৈ অধিকাৰ আছে সবে খেলিব কিন্তু বিটিআৰ অঞ্চলৰ আগৰ প্ৰায় 4টা দশক ধৰি যি অস্থিৰ আৰু অনিশ্চয়তাৰ পৰিৱেশ আছিল আজি সেই পৰিৱেশটো এই 4-5 বছৰত সম্পূৰ্ণ সলনি কৰা হ'ল এটা স্থায়ী শান্তি আহিল ইয়াৰ আগতো আপোনালোকে বহুত এলায়েন্স দেখিছে বহুত মডেল দেখিছে কিন্তু UPPL মডেলত আমি UPPL মডেল অফ পলিটিক্সত NDAৰ লগত থাকি কেন্দ্ৰ ৰাজ্য আৰু কাউন্সিলত শান্তি প্ৰতিষ্ঠাটোকে সবচে প্ৰাধান্য দিয়া হৈছিল স্বাধীনতাৰ 78 বছৰ যি সমস্যাবিলাক সমাধান হোৱা নাছিলে ভূমিৰ পৰা আদি কৰি এই সমস্যাবিলাক স্থায়ী সমাধানৰ কাৰণে বহুতখিনি কাম কৰা হৈছে শিক্ষা দীক্ষা সামাজিক আমাৰ বিভিন্ন পৰিৱেশবিলাক পৰিৱৰ্তন কৰাৰ কাৰণে কাম কৰা হৈছে এই কথাবিলাক আজি আলোচনা কৰা হৈছে আৰু কেন্দ্ৰীয় কমিটি আমাৰ জিলা কমিটি আমাৰ ব্লক কমিটি আমাৰ প্ৰাইমাৰী আৰু বুথলৈকে সকলোকে ধন্যবাদ জনাইছে যোৱা 1.5 বছৰ মানৰ ভিতৰতে UPPL দলত আমি কেন্দ্ৰীয় কমিটি আৰু জিলা কমিটি আগৰ পৰা সক্ৰিয় আছিলে ব্লক কমিটি আগৰ পৰা সক্ৰিয় আছিলে কিন্তু আমাৰ যিবিলাক প্ৰাইমাৰী কমিটি আৰু বুথ কমিটি এইটো
3200 বুথ কমিটিটো সক্ৰিয় কৰা হ'ল আৰু আমাৰ ডিজিটেল মেম্বাৰশ্বিপ চলি আছিলে আৰু আজি আমাৰ ডিজিটেল মেম্বাৰশ্বিপৰ যেটো আজি আমাৰ এটা তথ্য দাঙি ধৰা হৈছে য'ত 6 লাখতকৈ অধিক UPPLৰ BTC অঞ্চলত আজি মেম্বাৰশ্বিপটো হৈ গ'ল আৰু মেম্বাৰশ্বিপ ড্ৰাইভ চলি আছে গতিকে আজিৰ সময়ত সেইটো ডাঙৰ এটা নাম্বাৰ হয় কাউন্সিল এৰিয়াৰ কাৰণে আৰু এই মেম্বাৰশ্বিপ ড্ৰাইভত আমি দেখিবলৈ পালোঁ 40টা সমষ্টিৰ ভিতৰত 35টা সমষ্টিত এতিয়া আমাৰ 10,000তকৈ অধিক মেম্বাৰশ্বিপ হৈ গ'ল তো গতিকে এই তথ্যবিলাক আজি দাঙি ধৰা হৈছে বিভিন্ন আমাৰ চৰকাৰ চলি থকা সময়ত আমাৰ দলৰ চৰকাৰ চলি থকা সময়ত বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম কাজবিলাকৰ আজি ইয়াতে পৰ্যালোচনা কৰা হৈছে আৰু কিছুমান ডিপাৰ্টমেণ্টত একদম ভাল এচিভমেণ্ট আছে কিছুমান ডিপাৰ্টমেণ্টত অলপ এভাৰেজ এচিভমেণ্ট আছে গতিকে আহি থকা 3-4 মাহৰ ভিতৰত য'ত হাফডান কাম হৈ আছে কিবা আছে এইবিলাকো অলপ আমাৰ দলীয় EM MCL MLA সকলক সম্পূৰ্ণ ৰাইজৰ লগত থাকি কাম কৰিবলৈ আজি আমাৰ CWCয়ে অনুৰোধ কৰা হৈছে